আজি আমি নিখিলপুৰৰ ছাত্ৰ সন্থাৰ পৰা এটা ডেলিগেশ্যনে মাননীয় আমাৰ কোকৰাঝাৰৰ ডিষ্ট্ৰিক্ট কমিশনাৰ মহোদয়ৰ থ্ৰু আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ এটা মেমৰেণ্ডাম আমি প্ৰেৰণ কৰিছোঁ আৰু আমাৰ মূল ইছ্যুটো হ'ল যে যোৱা আমি 8 তাৰিখত আপোনালোকৰ দ্বাৰা আমি গোটেই অসমত যি বড়ো মাধ্যমৰ স্কুলত যেহেতু টেক্সটবুকৰ মানে নাটনি চলি আছে আৰু এইটো বিষয় লৈ আমি যোৱা 18 মেলৈকে বাট চাইছিলোঁ আৰু আমি দেখিবলৈ পালোঁ এতিয়া যে 18 মে যোৱা 18 মেলৈকে আৰু তাৰ পিছৰ দিনাৰ পৰা যি ডেটা আমি ওলাইছোঁ ইয়াৰ যি আৰু 12খন ডিষ্ট্ৰিক্টৰ আমাৰ বড়ো মাধ্যমৰ কিতাপ আজিলৈকে মানে সেইটো স্কুলত গৈ পোৱা নাই আৰু ছাত্ৰ ছাত্ৰীয়ে এতিয়া এটা এনেকা অনুভৱ কৰিছে যে জুন মাহত তেওঁলোকে যেহেতু সেশন এক্সাম দিব লাগে বিশেষকৈ মানে হায়াৰ ক্লাছলৈকে যেনেকা ক্লাছ 9, 10 তেওঁলোকৰ কাৰণে বহুত মানে অসুবিধাত পৰিছে আৰু আজি আমি নিখিলপুৰৰ ছাত্ৰ সন্থা সেইটোৱে আমি মাননীয় মুখ্যমন্ত্ৰীলৈ এটা দাবী আকাৰে আকৌ আমি প্ৰেৰণ কৰিছোঁ যে তেওঁ যাতে অতি সোনকালে যেহেতু সকলোৱে জানে ভাৰত সংবিধানৰ দ্বাৰা আমাৰ শিক্ষা जो फान्डामेन्टेल राइट और यार क्षेत्र जो किताब नापाय तेतियाह'ले फान्डामेन्टेल राइटটো भायोलेशन হয় यार কাৰণে আমি माननीय मुख्यमंत्री डांगरियाक आमी इन्टारभेन কৰিবৰ কাৰণে আৰু অতি সোনকালে যাতে যি 12খন জিলাৰ যি কিতাপৰ য'ত নাই কিতাপ য'ত নাই সেইটো আমি লিষ্ট প্ৰেৰণ কৰিছোঁ তেওঁলোকে যাতে এটো অতি সোনকালে প্ৰেৰণ কৰি দিয়ে আৰু লগতে ইয়াৰ এটা সেকেন্ড ইস্যু আছিলে যে গোটেই অসমত আজিকালি যেহেতু গভৰ্ণমেণ্টে ইউনিফৰ্ম সাপ্লাই দিয়ে যাতে ইউনিফৰ্মৰ ক্ষেত্ৰত তেওঁলোকে যেহেতু আমাৰ জাতীয় পোছাক য'ত দখনা পিন্ধা হয় কোনোবা মেখেলা পিন্ধিব আৰু যেনেকা য'ত মানে নিজৰ জাতীয় পোছাক বা ড্ৰেছটো পিন্ধা হয় তাত যাতে তেওঁলোকে বাহিৰৰ পৰা মেচিনৰ ওভেন বা মেচিন দ্বাৰা বনোৱা যেটো পলিষ্টাৰৰ ড্ৰেছ বা দখনা সালৱাৰে হওক দখনাই হওক কিন্তু লোকেলৰ যেটো প্ৰয়োগ কৰিব পৰা ট্ৰেডিশনেল দখনা পিন্ধিব লাগে তেওঁলোকে যাতে এটো যত্ন লয় আৰু তেওঁৰ যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ যি স্কুলত ইউনিফৰ্ম সাপ্লাই দিয়ে তেওঁলোকে যাতে এছএছৰ যি এটা মেনেজমেণ্ট হেতু যাতে তেওঁলোকে হেতু মানে ঠিকমতে চাব লাগে নহলে আমি গ্ৰহণ নকৰোঁ আৰু নিখিলপুৰৰ ছাত্ৰ সন্থা আমি যোৱা বছৰো প্ৰটেষ্ট কৰিছোঁ আৰু তেনেকৈ আমি এনেকা যদি দখনা আহে তেতিয়াহ'লে আমি নিশ্চয় হেতু গ্ৰহণযোগ্য নহয় আৰু আমি প্ৰটেষ্ট কৰিম আৰু বিভিন্ন যেটো স্কুলৰ এতিয়া টিচিং লাৰ্নিং মেটেৰিয়েল হওক আৰু বেগ সাপ্লাই হওক বিভিন্ন সামগ্ৰী হওক যেটো ফান্ডামেন্টেল ৰাইটৰ ক্ষেত্ৰত ষ্টেটে যেটো সাপ্লাই দিয়ে হেতু যাতে অতি সোনকালে তেওঁলোকৰ কাৰণে প্ৰেৰণ কৰি দিয়ে নহয়বা তেওঁলোকৰ যেটো একাডেমিক সেশন অলৰেডি 1.5 মান হৈ গ'ল আৰু ইয়াৰ ভিতৰত যদি তেওঁলোকে কিতাপ নাপায় বা বেগ নাপায় বা কিছু মেটেৰিয়েলছ যদি নাপায় তেনেহ'লে আমাৰ ছাত্ৰ ছাত্ৰী আজিৰ যুগত আৰ্টিফিচিয়েল ইন্টেলিজেন্স মেচিন লাৰ্নিঙৰ যদি জ্ঞান প্ৰাপ্ত কৰিব লাগে কিন্তু সেই জ্ঞানৰ আওতাত যদি তেওঁলোকে বেসিক কনসেপ্ট বা বেসিক নলেজটো পাৱাৰ কাৰণে যদি সক্ষম নহয় তেতিয়াহ'লে আমি আৰু পিছপৰাই থাকিম আৰু আমি এনেকা এটা পৰ্যায়লৈকে যে বাচ্চা বা ল'ৰা ছোৱালী আজিৰ যুগতো মানে তেওঁলোকৰ এটা মনোভাৱ হৈ থাকে যে কিতাপ নাপালে আমি স্কুলত কিয় যাম তো এনেকা এটা মনোভাৱ যাতে আমাক ইয়াত ড্ৰপ আউটটো যাতে বাঢ়াই নিদিয়ে বা ড্ৰপ আউটৰ সংখ্যা যাতে বাঢ়ি নাযায় ইয়াৰ ক্ষেত্ৰত আমি নিখিলপুৰৰ ছাত্ৰ সন্থা ইয়াৰ কাৰণে আমি সিৰিয়াছলি অসম চৰকাৰক আমি সেই দাবীটো প্ৰেৰণ কৰিছোঁ আৰু অনাগত দিনত যদি তেনেকা যদি চলি থাকে তেনেহ'লে আমাৰ লাষ্ট ৰিজৰ্ট হ'ব যে আমি হাইকোৰ্টত চাপিব লাগিব আমি কেছ দিব লাগিব যেহেতু ফান্ডামেন্টেল ৰাইটৰ ভায়োলেশনৰ ক্ষেত্ৰত ভাৰত সংবিধানৰ মতে বা আমাৰ ষ্টেটৰ দায়িত্ব পৰে যে ফান্ডামেন্টেল ৰাইটটো সকলো নাগৰিকৰ কাৰণে এনশ্যোৰ কৰিব লাগে